এফালে চাই দিয়ক অলপমান। আৰু এতিয়া আমি পিঠাগুড়িখিনি খুন্দি পিঠা বনাবলৈ লৈছোঁ। উৰুকাৰ দিনাখন আমি দিনতেই পিঠা বনালোঁ, কাৰণ ৰাতি খানা তানা খাব লাগিবতো, সেইকাৰণে দিনতেই পিঠাখিনি বনাই ৰেডি কৰি ল'লোঁ। আৰু আমি এয়া তেল পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ। আমাৰ তেল পিঠা আৰু বৰা পিঠা বনাই হৈ গ'ল। আৰু এতিয়া আমি খানা বনাবলৈ আৰম্ভ কৰি দিলোঁ। আমাৰ ৰন্ধা বঢ়া শেষ হৈ গ'ল, আৰু এতিয়া আমি সকলোৱে মিলি একেলগে খাবলৈ ওলাইছোঁ। গুড মৰ্ণিং বন্ধুসকল, আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া আমি মেজি জ্বলাম।